জুবিনদাতকৈও ধনী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিনদাৰ সকলো সা সম্পত্তি বেদখল কৰি কোটি কোটি টকাৰ মালিক সিদ্ধাৰ্থ। পাঁচ কোটি টকীয়া ঘৰ কিনিব নোৱাৰে জুবিনদাই, অথচ ৩০ কোটি টকীয়া হোটেল খুলিব পাৰে সিদ্ধাৰ্থই। প্ৰকৃততে সিদ্ধাৰ্থ মেনেজাৰ নে ডকাইত? (২০১৪ চনৰ পৰাই জুবিনদাৰ মেনেজাৰ ৰূপে থকা সিদ্ধাৰ্থ শৰ্মা সঁচাকৈয়ে মেনেজাৰ আছিল নে ডকাইত? জুবিনদাৰ মেনেজাৰ ৰূপে থাকি জুবিনদাতকৈও কেনেকৈ ধনী হ'ল সিদ্ধাৰ্থ শৰ্মা? জুবিনদাৰ সকলো সা সম্পত্তি বেদখল কৰি কোটি কোটি টকাৰ মালিক সিদ্ধাৰ্থ। প্ৰথমে শুনক জুবিনদাৰ এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সা সম্পত্তিৰ হিচাপ। গুৱাহাটীৰ লখৰাত কেইবা কোটি টকীয়া হোটেল ৰয়েল হেৰিটেজ, ছয়গাঁৱত কেইবা কোটি টকীয়া পানীৰ কোম্পানী, গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট, গুৱাহাটীৰ দাঁতালপাৰাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট, গুৱাহাটীৰ জু-ৰোডত মিউজিক মেনেজমেণ্ট অফিচ। সুৰঞ্জন দত্তৰ এই ফেচবুক পোষ্টটিৰ পাছতেই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এতিয়া প্ৰশ্ন উত্থাপন হৈছে। সঁচাকৈয়ে জুবিনদা সিদ্ধাৰ্থৰ বাবে টকা ঘটা মেচিনহে আছিল নেকি? আনকি ভাইৰেল হোৱা হোৱাটছআপ মেছেজখিনিতো স্পষ্টৰূপে উল্লেখ আছিল যে জুবিনদা জীয়াই থাকিলে হিচাপ খুজিলে হয়, কিন্তু এতিয়া সকলো সাৰি গ'ল। ৫ কোটি টকীয়া ঘৰটো জুবিনদাই কিনিব নোৱাৰি কান্দিছিল, কিন্তু ৩০ কোটি টকীয়া হোটেল কেনেকৈ খুলি লৈছিল সিদ্ধাৰ্থই? আৰু ইতিমধ্যে গুৱাহাটী এৰি পলালে সিদ্ধাৰ্থ শৰ্মাৰ পৰিয়ালেও। এই কথাই যেন এতিয়া উদঙাইছে বহু ৰহস্য।